মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পৃথিৱীলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোক সকলো ভালে আছা নিশ্চয়। ছাত্ৰ ছাত্ৰীসকল, প্ৰতি বছৰে আমি 1 জুলাইৰ পৰা 31 জুলাইলৈকে গ্ৰীষ্ম বন্ধ লাভ কৰোঁ। কিন্তু অসমৰ বিভিন্ন জিলাত বানপানী হৈ থকাৰ কাৰণে এইবাৰ অসম চৰকাৰে আমাক 25 জুনৰ পৰা 25 জুলাইলৈকে অৰ্থাৎ 6 দিন আগবঢ়াই আমাৰ গ্ৰীষ্ম বন্ধ ঘোষণা কৰিলে, বিশেষকৈ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ কাৰণে। আজি শনিবাৰ আৰু যিহেতু আজিৰ পৰা আমাৰ গ্ৰীষ্ম বন্ধ হ'ল, গতিকে আমি বিদ্যালয়ত থকা হ'লে শনিবৰীয়া চৰা কৰিলোহেঁতেন, নহয়নে? এই বন্ধ সময়খিনি তোমালোকে যাতে সময় একেবাৰে অবাবত নষ্ট নকৰা, তাৰ প্ৰতি লক্ষ্য ৰাখিবা। প্ৰথমতেই তোমালোকে নিয়মানুৱৰ্তিতা শৃংখলাবদ্ধতা ৰক্ষা কৰিবা। ৰাতিপুৱা সোনকালে শুই উঠিবা, নিজৰ যিখিনি কাম কৰিবা, নিজৰ যিখিনি ঘৰুৱা কাম, পঢ়া শুনা, সেইখিনি কৰাৰ লগতে তোমালোকে নিজৰ পিতৃ মাতৃক কামত সহায় কৰিবা, ঘৰুৱা কাম বন শিকিবলৈ যত্ন কৰিবা। শিক্ষক শিক্ষয়িত্ৰীয়ে যিখিনি বিদ্যালয়ত গৃহকৰ্ম দিছিল সেইখিনি কৰিবা। আমাৰ প্ৰধান শিক্ষক ছাৰে তোমালোকক গছপুলি ৰুবলৈ কৈছিল, গছপুলি ৰুবা আৰু সেইখিনি প্ৰতিপালন কৰিবা। বিদ্যালয় যিদিনা খুলিব তোমালোকে লৈ আহিবলৈ চেষ্টা কৰিবা। তাৰোপৰি তোমালোকৰ নিজৰ যিখিনি ব্যক্তিগত ভাল লগা আৰু ভাল কাম, সেই কামখিনি তোমালোকে কৰি সময়খিনি কটাবা বুলি মই আশা কৰিলোঁ। এই ভাল কামখিনি তোমালোকৰ বাবে হয়তো নাচ গান হ'ব পাৰে, কিতাপ পঢ়াও হ'ব পাৰে, তোমালোকে চিলাই শিকা, খেলা ধূলা কৰা, ছবি অঁকা, পেইণ্টিং কৰা, পেলনীয়া সামগ্ৰীয়ে বস্তু বনোৱা, যি ভাল পোৱা সেইখিনি কৰিবা। আৰু পাৰিলে বিদ্যালয়লৈ আমাক দেখুৱাবলৈ বা লগৰ সহপাঠীক দেখুৱাবলৈ লৈ আহিবা। কিন্তু চবতকৈ প্ৰথমতে তোমালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বা। আৰু যদি ক'ৰবাত ফুৰিবলৈ মেলিবলৈ গৈছা, তেতিয়া তোমালোকে সামাজিক ব্যৱধান ৰক্ষা কৰিবা, মাস্ক পিন্ধিবা আৰু পানীটো বিশুদ্ধ পানী খোৱাৰ ওপৰত তোমালোকে যত্ন ল'বা। য'তে ত'তে যিকোনো খাদ্য নাখাবা। মই তোমালোকক এইখিনি সময়ত বিদ্যালয়ৰ পাঠদানৰ লগতে আৰু বিভিন্ন মনোৰঞ্জনৰ কিছুমান কাহিনী, মই নিজে লিখা কিছুমান কাহিনী, তোমালোকৰ সৰু সৰু কণ ল'ৰা ছোৱালীৰ কাৰণে লিখা কবিতা বা বেলেগ কোনোবা লিখকৰ আৰু তোমালোকৰ বিশেষ যিবোৰ আমাৰ সাহিত্যিক আছে বা আমাৰ যিবোৰ বৰেণ্য ব্যক্তি আছে, তেওঁলোকৰ সৰু সৰু কাহিনী মই তোমালোকক ক'বলৈ চেষ্টা কৰিম। ভাল লগা আমাৰ যিবোৰ সাধুকথা আছে সেইবোৰ মই তোমালোকক ক'বলৈ চেষ্টা কৰিম। তোমালোকে সেইবোৰ মন দি শুনিবা, পাৰিলে সেইবোৰ শিকিবলৈ যত্ন কৰিবা। আৰু আমাৰ অসমৰ জাতীয় জীৱনৰ আমাৰ যিজন প্ৰাণকৰ্তা, আমাক যি জন্মদাতা বুলি ক'ব পাৰি অসম আৰু অসমীয়া সংস্কৃতিৰ, সেই জন্মদাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম তোমালোক সকলোৱে শুনিছা, জানা। আৰু তোমালোকে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ ওপৰত এটা পাঠো পঢ়িবলৈ পাইছা। তেখেতৰ বিষয়ে মই আজি প্ৰথম আৰম্ভ কৰিব বিচাৰিছোঁ। বিশেষকৈ মই তোমালোকক তেখেতৰ বিষয়ে অকণমান ক'ম। আৰু তেখেতে স্বৰবৰ্ণ শিকিয়ে এটা কবিতা লিখিছিল। সেই কবিতাটো মই তোমালোকক আজি পাঠ কৰি শুনাম। এতিয়া তোমালোকে মন দি কথাখিনি শুনিবা হওক দেই, আৰু ভাল লগা কথাখিনি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া নৱবৈষ্ণৱ ধৰ্ম, ভাগৱতী বৈষ্ণৱ ধৰ্মৰ তেওঁ প্ৰৱৰ্তক আছিল। তেখেতৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত। তেখেতৰ পূৰ্বপুৰুষসকল আহিছিল সুদূৰ কনৌজৰ পৰা। তেখেতৰ ককাকৰ নাম আছিল সূৰ্যবৰ আৰু আইতাকৰ নাম আছিল খেৰসুতী। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। তেওঁলোক আছিল ভূঞা পৰিয়ালৰ, আৰু ভূঞা পৰিয়ালৰ হেতুকে তেখেতৰ দেউতাকৰ নাম হ'ব কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম হ'ব সত্যসন্ধা। তেখেতৰ 10টা বিশেষ নাম আছিল। সেই নামকেইটা মই তোমালোকক এবাৰ কৈ দিছোঁ, তোমালোকে মন দি শুনিবা হওক। প্ৰথম নামটো হ'ল শংকৰদেৱ, মহাপুৰুষ, গংগাধৰ, ডেকাগিৰি, অধিকাৰী, সন্ত, মহন্ত, আতা, গুমুস্থা আৰু জগন্নাথ। তেখেতৰ ল'ৰালি কালটো তেখেতে বহু খেলা ধূলা কৰি সময় পাৰ কৰিছিল। আৰু যিহেতু তেখেতৰ খুব সৰুতেই পিতৃ মাতৃ ঢুকাইছিল, আইতাক খেৰসুতীয়ে তেখেতক ডাঙৰ দীঘল কৰিছিল। আৰু সেই খেলা ধূলা কৰি কটাওঁতে তেখেতৰ সেইকাৰণে শিক্ষা গ্ৰহণ কৰাও দেৰি হৈছিল। আৰু
সেইটো সময়ত আজিকালিৰ দৰে বিদ্যালয় নাছিল। তেতিয়া টোলত পঢ়িব লাগিছিল। পাঠশালা যে আমি কওঁ বিদ্যালয়, তেনেকৈ তেওঁলোকে গুৰুৰ টোলত পঢ়িবলগীয়া হৈছিল, টোল বুলি কোৱা হৈছিল। আৰু তেখেতৰ গুৰুৰ নাম আছিল মহেন্দ্ৰ কন্দলী। 12 বছৰ বয়সত তেখেতৰ মহেন্দ্ৰ কন্দলীৰ টোলত আইতাক খেৰসুতীয়ে নাম লগাই দিছিল। আৰু তেখেত অসীম প্ৰতিভাৰ গৰাকী আছিল। তেখেতৰ জীৱন কাহিনীত এনেকুৱা কিছুমান অলৌকিক কাহিনী আছে যিবোৰ সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়। সেইবিলাক পৰৱৰ্তী কালত তোমালোকে গম পাবা আৰু ময়ো তোমালোকক পাৰিলে জনাবলৈ চেষ্টা কৰিম। তেখেতে যেতিয়া মহেন্দ্ৰ কন্দলী টোলত নামভৰ্তি কৰাই দিয়া হ'ল, তেখেতে স্বৰবৰ্ণ, তোমালোকে জানা অসমীয়া স্বৰবৰ্ণমালা যে অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ ঋ, এ, ঐ, উ, ঔ। এই স্বৰবৰ্ণমালা শিকাৰ পিছতে তেখেতে স্বৰচিহ্ন অৰ্থাৎ আ কাৰ ই কাৰ একো নিশিকাকে ভগৱান বিষ্ণুৰ ৰূপ তেওঁৰ মনত দৰ্শন কৰি তেওঁৰ যি ৰূপ জানিছিল সেই ৰূপ চৰ্চা কৰি এটা বৰ সুন্দৰ আকাৰ ইকাৰ নোহোৱা কবিতা লিখিছিল। এই কবিতাটো তোমালোকে মন দি শুনিবা। মই এতিয়া কবিতাটো পাঠ কৰি শুনাম আৰু পিছলৈ মই তোমালোকক সেই কবিতাটো তাৰ ব্যাখ্যা কৰি শুনাম। সেই কবিতাটোত তেখেতে কেনেকৈ ইমান সৰু অৱস্থাত 12 বছৰ বয়সতে বিষ্ণুৰ ৰূপৰ তেওঁ বৰ্ণনা কৰিছিল, মই তোমালোকক পৰৱৰ্তী কালত ক'ম। তেতিয়াহ'লে মই এতিয়া কবিতাটো পাঠ কৰিছোঁ, তোমালোকে মন দি শুনিবা আৰু এইটো শিকিবলৈ মনত ৰাখিবলৈ যত্ন কৰিবা আৰু তোমালোকে এইটো লিখিবলৈ যত্ন কৰিবা। কৰতল কমল কমল দল নয়ন ভৱদহ দহন গহন বন শয়ন নপৰ পৰ সতৰত গময় হবয় অভয় ভয় মমহৰ সততয় খৰতৰ বৰশৰ শতদশ বদন খগচৰ নগধৰ ফণধৰ শয়ন জগদঘ মমহৰ ভৱভয় তৰণ পৰপদ লয় কৰ কমলজ নয়ন। কবিতাটো শুনি ভাল লাগিল নিশ্চয়, নহয়নে বাৰু? তোমালোকে এইটো মই পঢ়াৰ দৰে পঢ়িবা আৰু মনত ৰাখিবা, পাৰিলে লিখিবলৈ চেষ্টা কৰিবা। হওক আজিলৈ তেন্তে সামৰিছোঁ। ধন্যবাদ, ভালে থাকিবা।